এসি বরাবর ঠান্ডা বাপরে বাপ এসি বরাবর গাইছ আৰু এইটোৱে ওপৰত প্ৰতিমূৰ্তিটো জঙাল বলহু প্ৰতিমূৰ্তি আৰু আচলতে বিশেষ একো নাজানো ইয়াৰ বিষয়ে আপোনালোকক জনাই আছোঁ। হেল্ল' এভৰিৱান, মই হিমাংকই স্বাগতম জনাইছোঁ আৰু এতিয়া চাহ বাগানৰ মাজে মাজে গৈ আছোঁ এটা খুব ধুনীয়া ঠাইত, চাই থাকক। আৰু আজি হ'ল নেক্সট দিন আৰু এতিয়া আহিছোঁ আমি শিৱকুণ্ড। শিৱকুণ্ড ন হ'ব আৰু ওপৰৰ পৰা এটা নিজৰা বৈ আহি আছে, ইমান ধুনীয়া মাইণ্ড ব্লয়িং লোকেশ্যন। এইটো চাব পাৰে আপোনালোকে। গৈ আছোঁ তাতে আমি, বুবু আছে আমাৰ ইফালে, দীপমণি আছে, গৈ আছোঁ বঢ়িয়া। আৰু আচলতে ইয়াত পাহাৰৰ ওপৰত এটা মন্দিৰ আছে আৰু এনেকৈ নিজৰা বৈ থাকে ওপৰৰ পৰা, তো বহুত আচলতে ভাল লগা এটা পৰিৱেশ হৈ থাকে ইয়াত আৰু বহুত ঠাণ্ডা হৈ থাকে, গতিকে গ'লোঁ ওচৰতে যিহেতু। এচি বৰাবৰ ঠাণ্ডা বাপৰে বাপ, এচি বৰাবৰ। একদম এচি বৰাবৰ ঠাণ্ডা বাপৰে বাপ, ইমান ঠাণ্ডা বুলি ভবাই নাছিলোঁ। শিৱকুণ্ড বুলি কয় না, তো আমচৈ শিৱকুণ্ড, কেতিয়াবা আহিব আপোনালোকে। আমচৈ পৰে না, অঁ, তো কেতিয়াবা আহিব পাৰে আৰু। তো অলপ মানে দেখুৱালোঁ এইটো ক্লিপটো, তো ভাল লাগিছে। এতিয়া আমি ওপৰত গৈ আছোঁ আৰু ইয়াতে ওপৰত গৈ আছোঁ এতিয়া খটখটি বনাই থৈ দিছে পৰিছিলে। তো আহক আপোনালোকক দেখুৱাই আছোঁ। ওপৰত মন্দিৰ এটা আছে, মন্দিৰৰ ভিতৰত সোমাব আৰু ইয়াত ফটো উঠিবৰ কাৰণে ভাল চব পৰিৱেশটো। আচলতে ইয়াত বাহিৰত বেলেগ পৰিৱেশ, কিন্তু এই ইয়াত এটা বহুত ঠাণ্ডা পৰিৱেশ, এচি বৰাবৰ, ভাল লাগে আৰু মজা। তো ইয়াত এটা মন্দিৰ আছে, এনেকৈ আপোনালোকে আহিব পাৰে আৰু সেইফালে নিজৰা। তো আমি কিজনে আহিছোঁ বঢ়িয়া। আৰু এতিয়া ইয়াত চাব লগা বহুত কিছুমান বস্তু আছে, কিন্তু এতিয়া আমাৰ হাতত একেবাৰে টাইম নাই। এতিয়া আমি ঘৰত যাওঁ, কাৰণ আবেলি আকৌ আমি আৰু এটা জেগাত যাম, গতিকে আপোনালোকক লগ পাম। আৰু এতিয়া আমি ধৰমটোল ষ্টেচন গৈ আছোঁ চাবৰ কাৰণে, ইফালে গাড়ী গৈ আছে। আৰু আমাৰ আচলতে গাড়ীতে প্লেন চেঞ্জ হ'ল, এতিয়া ধৰমটোল ষ্টেচন নাযাওঁ, এতিয়া এটা নগাঁৱত প্ৰতিমূৰ্তি এটা আছে, তো জঙাল বলহু বুলি কয়, তো সেইটোকে চাই আহোঁ। আৰু এইফালে আহি পালোঁ আমাৰ স্থান, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে, আৰু এইটো স্ক্ৰীনশ্বট মাৰিব, তেতিয়া বুজি পাব আচলতে এইটো। আৰু এইটো মূৰ্তিটো হ'ল তিৱা ৰজা জঙাল বলহু দেৱৰ আচলতে প্ৰতিমূৰ্তি, আৰু আপোনালোকে বিশেষকৈ জানিবলৈ ইউটিউবত ভিডিঅ'বোৰ চাব পাৰে, নামটো চাৰ্চ কৰি দিলে পাই যাব। আৰু এইটোৱে মূৰ্তিটো জঙাল বলহু, আৰু খুব ডাঙৰ আছে মূৰ্তিটো, ইয়াত থৈ দিছে। আৰু এইটো নগাঁও ডিষ্ট্ৰিক্ট পৰে চাগে, নগাঁও ডিষ্ট্ৰিক্টত। ইয়াৰ বিশেষ হিষ্টৰী এটা নাজানো মই, গতিকে আপোনালোকক স্ক্ৰীনশ্বট এটা দি দিছোঁ তাতে, গতিকে আপোনালোকে পঢ়ি চাব। ভাল লাগিছে আৰু পিছফালে গাড়ী যাই আছে, আৰু আগফালে এনেকুৱা এটা পৰিৱেশ ধুনীয়া। আৰু ইয়াত বহি গল্প পাতি থাকোঁতে আচলতে সন্ধিয়াই হ'ল, আৰু আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ল'ব, তেতিয়া ইয়াৰ ফটোবিলাক চাব। তো ৰাস্তাৰে আহি থাকোঁতে এনেকুৱা সৰু দোকান বহুত মানে দেখা যায়, যিবিলাক মানে বাঁহৰ সামগ্ৰী পায়। তো ৰখি ল'লোঁ আৰু কেইটামান বস্তু লওঁ বুলি ভাবিলোঁ ইয়াত। তো খুব ধুনীয়াকৈ আচলতে ইয়াত বাঁহৰ বস্তুবোৰ ইয়াত থৈ দিছে, আৰু বাহিৰে সজোৱা বস্তু, গতিকে আপোনালোকে ল'ব পাৰে কেতিয়াবা আহিলে এইবিলাক। আৰু এতিয়া আহিছোঁ ধৰমটোল ষ্টেচনত, ট্ৰেইন ষ্টেচন, আৰু ইফালে চাব পাৰে পিছফালে ট্ৰেইনবিলাক ৰখাই থৈ দিছে, আৰু ইয়াত আচলতে কোনো নাই এতিয়া, মানুহবিলাক খালী হৈ আছে। আৰু আচলতে খুব ধুনীয়াকৈ আচলতে ইয়াত মানে চাফাই কৰি থৈ দিছে, আৰু সেইফালে আগত চাওক, আৰু ইয়াত দুটা বহি আছে, বাহ। আৰু ইয়াত আহিলে মানে এটা ভাল সুবিধা, মানে ৱাইফাই মানে এনি টাইম চলি থাকে, গতিকে ন' টেনশ্যন। খালি কিবা কৰিব লাগে আৰু OTP এটা যায় মোবাইলত, তো তাতে কানেক্ট কৰি কেনে ৱাইফাই চলাই থাকক। তো খুব ধুনীয়া ঠাই, আৰু এতিয়া ওপৰত যাই আছোঁ, চাই থাকক। আৰু এতিয়া ইয়াৰ ওপৰত গৈ আছোঁ, তো চাই থাকক। আৰু খুব ধুনীয়াকৈ আচলতে চিৰিবিলাক আছে ইয়াত, গৈ আছোঁ, চাব পাৰে ইয়াত ওপৰত সেইকেইটা। এতিয়া ইয়াৰ ওপৰত আহিছোঁ, আৰু সেইফালে পিছফালে চাওক লোকেশ্যনটো কিমান ধুনীয়া এটা লোকেশ্যন। এতিয়া গৈ আছোঁ তাতে, ইফালে আছোন। আৰু বাকী যি কি নহওক, ইয়াত খুব ধুনীয়া ধানৰ খেতি, আৰু ইফালে অ' মাই গড,
এইটো ভিউজটো কিন্তু আল্টিমেট ক'ব লাগিব, কিন্তু বহুত ধুনীয়া ভিউজ। ধৰমটোল ষ্টেচন একদম ফেয়াৰ। এতিয়া থাকোঁতে সন্ধিয়াই হৈ গ'ল আৰু খুব বেছি ভাল লাগিছে, বতাহও মাৰি আছে ঠাণ্ডা ঠাণ্ডা। আৰু বাকী যি কি নহওক ইয়াত ট্ৰেইন এখন মানে থৈ দিছে, অহাকালি যাব চাগে। বাকী এইটো ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু অহাকালি ঘৰ যাম চাগে, ঘৰ যোৱাৰ কথা চলি আছে। গতিকে আশা কৰোঁ মৰিগাঁও ছিৰিজৰ যিকেইটা ব্লগ আছিল আপোনালোকে ভাল পাইছে, আৰু ইমান বেছি মৰম ভাল পোৱা আপোনালোকে মোক দি যাব। আকৌ ভাল ভাল ভিডিঅ' লৈ আহিম, আৰু কভাৰ ভিডিঅ'টোত ইমান বেছি ছাপোৰ্ট কৰিছে, গতিকে তাৰ বাবে অশেষ ধন্যবাদ। আৰু কেতিয়াবা ভাল ভাল কভাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। গতিকে বাই বাই।